কাৰ্বি আংলং লাপেন মেঘালয়া দুই হয় লং পুথত সুলুক সদাক আতমন কি জাপনথু ওয়েস্ট কাৰ্বি আংলং আলো লাংহেম পিমাতে আম ইয়ালং কাৰ্বি আংলং লাপেন মেঘালয়া দুই হয় লং কেদাম টাঙারনি লংলিয়ালাম কি দোপনলো লাসন সি পিনি পুথত আদুই হয় লাম কি আপু থাকপেন নাজক সুলুক সদাক কি দুজিয়াং রিং লাসন সি পিনি কোসন পেনলনি মেন কাৰ্বি আমুনিত আতুমা ফান খাসি মাতে চুমাং আতুম টেংখেং পন কাৰ্বি আতুমা ফান টেংখেং সি আরেং হুপা সোলো আনচত তাকালিসি ইনুত এলবার্টি মুঙা ফান আবাং আরজন লাপেন আফুমালম আমেক আহিরগাং টাংরাক আজক হামরেন হসপিটাল পনলো বন্তা হামরেন হসপিটাল আলং উন এডাত আজক হোজাই হসপিটাল আলং আনসি রেফার পন থুদেতলো উসি বিরটা রিবদুন লং আমাৰ কাৰ্বি আংলংবাসী ৰাইজলৈ কাৰ্বি ছাত্ৰ সন্থাৰ তৰফত আমি কাৰ্ডম জনাইছোঁ কাৰ্ডম প্ৰথমে এই বিষয়টো মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰণ বিগত আমাৰ ইয়াত ভালেমান বিগত সময়ৰ পৰা আমাৰ ইয়াত সীমামূৰীয়া অঞ্চল যিখিনি আমাৰ মেঘালয় কাৰ্বি আংলঙৰ যিখিনি সীমা বা মেঘালয় আৰু যিখিনি আমাৰ অসমৰ ভূমি সীমাৱৰ্তী অঞ্চলত সদায় তাত ঘটনা ঘটি আছে আৰু আজিৰ এই ঘটনা আপোনালোকে যিটো সুধিছে আজিৰ এই সন্দৰ্ভত ঘটনাৰ কি মূল উদ্দেশ্যটো তাৰ মেইন মূল উদ্দেশ্যটো আজি তাত এনেকুৱা আমি ঘটনা দেখিছোঁ মেঘালয়ৰ পৰা আহি কিছুমান দুষ্কৃতিকাৰী আহি পেলাই আমাৰ কাৰ্বি আংলঙত যিখিনি অসমৰ ভূমিত বসবাস কৰি থকা আমাৰ খিলঞ্জীয়া জাতি জনজাতিসকলক আহি পেলাই আজি নিশংসভাৱে আজি তাত আক্ৰমণ কৰিছে কিছুমানক মাৰিছে হত্যা কৰিছে কিছুমানক ইয়াত নিশংসভাৱে মাৰি বা হাতত যি আহে দা কুঠাৰ যি পায় সেইটোৰে এখেতসকল আক্ৰমণ কৰাৰ ফলত আৰু এই আক্ৰমণ কৰি থকাৰ অৱস্থাত এখেতসকলৰ মাজত কিন্তু মেঘালয়ৰ এডমিনিষ্ট্ৰেটিভ তাত চিভিল ড্ৰেছ হিচাপে এখেতসকলৰ তাত জড়িত হৈ আছে আৰু এই সন্দৰ্ভত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তাত দিল্লী গুৱাহাটী তাত কৰ্ণাটক বেলেগ বিদেশত দেশ বিদেশ ভ্ৰমণ কৰি থকা আপোনাৰ সেইটো কৰি আপোনাৰ কৰ্তব্যটো সেইখিনি সম্পূৰ্ণ নহয় আপুনি এটা কথা লক্ষ্য কৰিব আমাৰ ইয়াত অসমৰ যিখিনি ভূমি আপুনি এজন দায়িত্বহীন হয় আপোনাৰ কিছুমান ইয়াত ৰেছপন্সিবল আছে আপুনি আমাৰ ইয়াত মেঘালয়ৰ লগত যিটো দীৰ্ঘদিন ধৰি যিটো সীমামূৰীয়া অঞ্চলত তাত বাদ বিবাদ পৰা আৰম্ভ কৰি সীমাত যিখিনি ঘটনা ঘটি আছে যিখিনি হুলস্থুল পৰিৱেশ চলি আছে মাৰপিট হাই কাজিয়া চলি আছে কিন্তু এই পদক্ষেপ আপোনালোকে আজিলৈকে কোনো ইনিচিয়েটিভ লোৱা নাই সেইকাৰণে আপোনালোকে সোনকালে ইনিচিয়েটিভ ল'ব লাগিব নথবা আজিও আমাৰ মানুহ কেইজনমানক তাত যিখিনি আমাৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰি থকা আমাৰ খিলঞ্জীয়া জাতিসকলক আজি মাৰি পিটি এখেতসকল হস্পিটেলাইজ কৰি পেলাইছে কিছুমানক ইয়াত অৱস্থা নাইকিয়া কৰি পেলাই থৈ দিছে হস্পিটেলত এতিয়া অনা হৈছে আমাৰ যিখিনি মাৰ খাইছে যিখিনি আমাৰ ইয়াত দুখী পোৱা যিখিনি আমাৰ ইয়াত ভাই ককাই বা বন্ধুসকলক আৰু লগতে কিছুমানক এতিয়া আনি আছে মাৰ খোৱা আৰু কিছুমানক মাৰিও আছে এতিয়া সেই গতিকে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী অথবা আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ যিসকল আছে আপোনালোকে ইনিচিয়েটিভ লওক সোনকালে ইনিচিয়েটিভ যদি আপোনালোকে ইনিচিয়েটিভ সোনকালে যদি নলয় তেতিয়াহ'লে আমি অনাগত দিনত আমি গোটেই সমূহ ইয়াত কাৰ্বি আংলং ৰাইজ মিলি আমাৰ ইয়াত সগৌৰ আমি এটা আন্দোলন কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আজিৰ ঘটনাটো প্ৰকৃততে কি হৈছে কিহৰ ঘটনা আজিৰ ঘটনা এইটোৱে কাৰণ তাত সীমাত যিখিনি বসবাস কৰি থকা দীৰ্ঘদিন ধৰি সদায় এই বৰ্ডাৰ মাটিৰ সীমা লৈ পেলাই কাজিয়া লাগি আছে বিশেষকৈ গিভ এণ্ড টেক পলিচি যেতিয়া ওলাইছে সেই গিভ এণ্ড টেক পলিচি ওলোৱাৰ ফলত আমাৰ ইয়াত বাৰম্বাৰ তেনেকুৱা ঘটনা ঘটি আছে এই গিভ এণ্ড টেক পলিচি ওলোৱাৰ ফলত আজিও ঠিক তেনেকৈ তাতে মেঘালয়ৰ পৰা কিছুমান দুষ্কৃতি আহি পেলাই আমাৰ কাৰ্বি আংলং তথা অসমৰ ভূমিত যিখিনি বসবাস কৰি আছে এই নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি কাৰ্বি আংলং Kedamtang aruni phai kep arni tomon arwe ke thepar pik ajok don phokep sose ki ong dong hemrit biribit hong kanahok son si krisir kep dhansari constituency ke parlo daldali ramsing hanse arong mensing rong pi arong lapen nagachan adivasi arong kaduk kawe pen don phokep sose hemrit biribit hong kanahok don son si krisir kep dhansari constituency local MEC tilutuma hasnu Kapin Khatpon Ateng Pen, BDC Chairman Kensing Ingleng Pen, Kedamtang Aru Krisi Arni Adim Aklong Along, Humri Damlo, Lapen Ningpat Hetikang, Halapuram Sing Hanse Arong,
rong asar lapen arong amikar atum pen pherang keang no nangkase thandun atengke nilitum aphan prabjen pen local MEC tilutuma hasnu lapen tim Karbi Anglong Mati Karbi Anglong Autonomous Council ACM tuliram ronghang aphan sitame prabjen pen nangrawek tha pusi chuning report lake lamang ke ahok lo atumi prai baji sirachi tim baji sirachi tim parchet alom sila sote monjar ting bang lapen la rong sia hem komane hem beranda oi plang komane hem ke la ani kitutun thain da wiset la sonda dulu ne don kon bag doji nang di chenya tengke nili no an ke humriat ilang sita nili ke non ga dulong ateng ke don cap lebih di pling tang don cap an pling lebih sipu ya nang di kopene puji ma Karbi Anglong Autonomous Council aphan ma dak local MEC ma aphan temas tamen nang kopene ke puji ning hang do ma ki puji ke ining hang ke dulu athe timon ke the la ke pirthi durjuk pusipu lasi halake aning hang ben kali delo por lasi latum sarkar tum an ke la jitu hem ke hinu pin dhuan ke sarkar tum ben rap tha pusini lihin rongsar hin ben ke chuning ri dulu tumi ke bang mane baji sira chetti malom lo he temon pasko Karbi si jang ama phit temon nang thilo temon charting ason si bang mat lasi nonang tum kado bita thelong lo mate lasi itip adajir ke dingo e ghontai si ek dar ghonta se di so temon bang lo ke lasi kado bita ni tum la dak dolduli mane la nonang tum lo me da ram singan se dong dak lasi hem rit pina na hok lo ni tum dak kol nili hem pupelo mane dak ni tum don ko ani non ta hisap avelang ko nanani kainu ke he tanon nili ipui ke la le he nali tum media thoi tum bang lo milo la pen nili na chuning reading ke media hoi thingno ke la lo mane nili tum non kana hok ke nali tum kado ko bita thelong lo lasi nili pudeng bang ke aprang si la nili tum local MEC tuli tuma baido aphan ta nili chuning ri lo mane nang kerap ji pha nili tum asap sajas tani nili nang chuning ri dun lo la pen non ili tum long do itu ma chairman bang ke ingleng sangu bang ke non nang humri lo kurbang thulo bang lo ta nang lang pen dam lo lang li la si la phanta churu lo ta lang li ke bang pota monsta la si okol la ta li lo pen nil tum la CM sar ni tum CM sar phanta chuning ri lo mane ata kerap nili johangon lo mane CM sar phanta mane kerap nai pigi phan chuning ri dun lo la pen News Desk Report Public TV Karbi Anglong Lakhain koi rapho nilip MEC constituency ki parlo chuki hola thana long kedam tangni phai kep arni or phai khri sia lompen akimi osia phan deng ponlo lapen labang so ke deng a program along bogajan lapen borpothar pen ta nang chitong dun lapen thana president ilison timunga hinpen si mai chari ponlo lapen akimi osia phan sitami maplar wak ponpensi chuki hola thana long deng ponlo lapen osi kimi aphan sitami apor pipon lo osi kimi lake ritupal senchowa alang li hin pen sitami kachitong arata tumaphan oson pensi kimi ke chokjima lapen thana long kachirabdun local mate SGB GB VP lapen rongalong kosonsi ke doma ke thakma lahayalam inut pen chithansi kachitong arat dopen me ing samjin pensi me pajut ponlo
7 তাৰিখে এই চকীৱালা OC হিচাপে যোগদান কৰিছোঁ নতুনকৈ। গতিকে আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা কৰিব আৰু মই এই হিচাপতে সকলো সংবাদকৰ্মীলৈ মই মোৰ মানে শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতাৰে এই অঞ্চলটোৰ শান্তি শৃংখলা বজাই ৰাখিব লাগিব। লগতে আপোনালোকৰ সহায় সহযোগিতা সকলো সময়তে কামনা কৰিলোঁ। আৰু বিশেষ মানে আজি এখন সৰু সুৰা আলোচনা চক্ৰ হৈছিল গাঁওবুঢ়া আৰু VDP সকলোৰে লগতে যে এই অঞ্চলটোত কিবা কোনো ধৰণৰ তেনেকুৱা সমস্যা আছে নেকি, ধৰক ড্ৰাগছৰ পৰা আদি কৰি চাইল্ড মেৰেজ হওক তেনেকুৱা ধৰণৰ কিবা সমস্যা আছে নেকি, এই বিষয়টো আলোচনা কৰা হৈছিল গাঁওবুঢ়া VDP আৰু স্থানীয় মানে ব্যক্তিসকলক লৈ পিনি। গতিকে বিশেষ একো নাই, হ'লেও মানে যদি অনাগত দিনত তেনেকুৱা সমস্যা আহে তো আমি সকলোৱে লগ হৈ একেলগে সমাধান কৰাৰ বাবে চেষ্টা কৰিম। সেই বিষয় লৈ আজি এটা সৰু সুৰা আলোচনা হৈছিল। আশা কৰোঁ সকলো ঠিকে আছে আৰু অনাগত দিনতো তেনেকৈ ঠিকে চলিব আৰু আপোনালোকৰো সহায় সহযোগিতা কামনা কৰি মই মোৰ 2 চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক TV কাৰ্বি আংলং।